মই আজি আপোনালোকক 3টামান সাঁথৰ সুধিম। আপোনালোকে যদি উত্তৰটো পাৰে তেনেহ'লে 10 ছেকেণ্ডৰ ভিতৰত ক'ব। প্ৰথমটো হ'ল এডাল খেৰে ঘৰটো বেৰে। আপোনালোকে পাৰে যদি কওক। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। কোনোবা পাৰিলে মোৰ কমেণ্ট কৰিব। এইটো হ'ল চাকি বা বন্তি। 2 নম্বৰ সাঁথৰটো হ'ল পেট আছে পেটু নাই, মুখ আছে জিভা নাই। কোনোবাই পাৰিলে উত্তৰটো ক'ব। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। কোনোবাই পাৰিলেনে? যদি পাৰিছে কমেণ্টত নিশ্চয় ক'ব। উত্তৰটো হৈছে কলহ। 3 নম্বৰ সাঁথৰটো হৈছে উপি উপি পাতত আছে চুপি। আপোনাৰ সময় আৰম্ভ হৈছে। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। এইটোৰ শুদ্ধ উত্তৰটো হৈছে জোক, চিঙা জোক। 4 নম্বৰ সাঁথৰটো হৈছে এটা মাছৰ দুখন ফিছা, বুৰ মাৰিলে সকলো মিছা। উত্তৰটো কওক আপোনালোকে। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। এইটো হৈছে নাও। শুদ্ধ উত্তৰটো হৈছে নাও। কোনোবা জানিছিলে যদি কমেণ্টত ক'ব। 5 নম্বৰ সাঁথৰটো আপোনালোকে কমেণ্টত উত্তৰটো দিব। এটা নিগনি 100 ধান কুটে, নেগুৰত ধৰিলে জাপ মাৰি উঠে। আপোনালোকে এইটো শুদ্ধ উত্তৰ কমেণ্টত ক'ব। ভিডিঅ'টোত মই আপোনালোকৰ নাম কৈ